হয় বন্ধুসকল কেনে আহিছে আপোনালোক লৈ আহিছোঁ আজিৰ কাৰেণ্ট এফেয়াৰ্ছ চাইবাৰ এডুকেশ্যন চেনেলটোলৈ আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ কিবা কামত অহা বুলি ভাব হয় বা আপোনালোকে ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক বৰ নকৰোঁ আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কাৰেণ্ট এফেয়াৰ্ছৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় বিশ্ব নিমনীয় দিৱস কেতিয়া পালন কৰা হৈছে অপশ্যন 4টা আছে 12 নৱেম্বৰ 10 নৱেম্বৰ 11 নৱেম্বৰ আৰু 9 নৱেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12 নৱেম্বৰ হয় আমি ইয়াৰ বিষয়ে আৰু কিছু কথা জানো যে এই সংক্ৰামক মানে নিউমোনিয়া যি সংক্ৰামক ৰোগ এইটোৰ ফলত 2030লৈকে 5 বছৰতকৈ কম বয়সৰ প্ৰায় 1 লোকৰ মানে শিশুৰ মৃত্যু হ'ব বুলি আশংকা কৰা হৈছে এই বেমাৰটোৰ ফলত হয় এইটো কোনে আশংকা কৰিছে ব্ৰিটেইনৰ অধীনত ব্ৰিটেইন ষ্টেটে মানে ব্ৰিটেইনৰ এটা গেৰ চৰকাৰী সংগঠন মানে NGO বুলি ধৰিব পাৰি আপোনালোকে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে আশংকা কৰিছে আৰু তাৰ নাম কি ছেভ দ্য চিলড্ৰেন নামৰ এই সংস্থাটোৱে কৰিছে আশংকা হয় আৰু তেওঁলোকে আশংকা কৰাৰ মতে কোনখন দেশত ইয়াৰ ভয়াৱহ পৰিণতি হ'ব মানে আশংকা তেওঁলোকে কোনকেইখন দেশৰ ওপৰত বেছিকৈ কৰিছে ইয়াত আছে আপোনালোকৰ নাইজেৰিয়া ভাৰত পাকিস্তান আৰু কংগো হয় বন্ধুসকল লৈ আহিছোঁ পিছতো প্ৰশ্ন লৈ বিশ্ব এণ্টিবায়'টিক জাগৰূকতা সপ্তাহ কেতিয়া পালন কৰা হয় বিশ্ব এণ্টিবায়'টিক জাগৰূকতা সপ্তাহ মানে সজাগ সপ্তাহ কেতিয়া পালন কৰা হৈছে অপশ্যন 4টা আছে 5-11 নৱেম্বৰ 12-18 নৱেম্বৰ 1-7 নৱেম্বৰ আৰু 20-26 নৱেম্বৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12-18 নৱেম্বৰ আপোনালোকে মনত ৰাখিব 12-18 নৱেম্বৰ আমি আহিছোঁ পিছতো প্ৰশ্ন লৈ আজিৰ পিছতো প্ৰশ্নটো কি পিছতো প্ৰশ্ন হ'ল যে एमनेस्टी इंटरनेशनल ने हाल ही में किस शख्सियत को दिए गए सर्वोच्च सम्मान व पोस्ट ली है एमनेस्टी इंटरनेशनले কোনজন ব্যক্তিক দিয়া সন্মান অলপতে উঠাই লৈছে ইয়াৰ অপশ্যনত আছে যে বান কি মুন আং সান সু কি কফি আন্নান আৰু আমিৰ খান ইয়াৰ উত্তৰটো হৈছে আং সান সু কি কিয় উঠাই লৈছে তেওঁলোকে কাৰণ দৰ্শাইছে যে ইয়াৰ তলত আছে যে কাৰণ কি দৰ্শাইছে যে এমনেষ্টি ইণ্টাৰনেশ্যনেলে কাৰণ দৰ্শাইছে যে আং সান ছুৱে কি কৰিছিল যেতিয়া ম্যানমাৰত ৰোহিংগীসকলৰ ওপৰত ম্যানমাৰ আৰক্ষীয়ে সেনাই অত্যাচাৰ কৰিছিলে তেতিয়া এই আং সান ছুকিয়ে কি হৈছে মৌনতা অৱলম্বন কৰিছিল সেই মৌনতা অৱলম্বন কৰাৰ হেতুকে তেওঁক দিয়া সন্মান এমনেষ্টি ইণ্টাৰনেশ্যনেলে উঠাই লৈছে এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো লেটেষ্ট খবৰৰ ভিতৰত আহে আপোনালোকে মন দি ল'ব আৰু নোট কৰি ল'ব আপোনালোকে এবাৰ চালে আপোনালোকৰ মনত থাকিব কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট এইটো গুৰুত্বপূৰ্ণ কথা নহয় জানো আপোনালোকে এক্সামত আহিবই এইটো 100% চিয়'ৰ যিকোনো এটা এক্সামত হয় আমি ম্যানমাৰৰ বিষয়ে কিছু কথা জানো এইখিনিতে ম্যানমাৰৰ ৰাজধানী কি নেপ্পিদা মই যদি শুদ্ধ উচ্চাৰণ কৰিছোঁ নেপ্পিদা ম্যানমাৰৰ মুদ্ৰা কি ক্যাট যদি মই শুদ্ধকৈ উচ্চাৰণ কৰিছোঁ হয় ৰাষ্ট্ৰপতি কোন ম্যানমাৰৰ ইউ বিন মিণ্ট আৰু ৰাজ্য চালাকাৰ কোন আং সান ছু কি হয় বন্ধুসকল আমি আৰু অলপ পিছতো কুৱেশ্যনলৈ হয় दुनिया के विश्व किस सुपर कंप्यूटर को मानव मस्तिष्क की तरह काम करने के लिए डिजाइन किया गया है विश्वर कोनটো सुपर कम्पिउटारक मानव মগজুৰ দৰে কাম কৰাৰ কাৰণে ডিজাইন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো জানেন আপোনালোকে অপশ্যন 4টা আছে সাইক্লিং নিউৰেল নেটৱৰ্ক আৰ্কিটেকচাৰ অপশ্যন 2টা আছে সাৰ্পিল নেটৱৰ্ক আৰ্কিটেকচাৰ অপশ্যন 3ত আছে সুপাৰিয়ৰ নেটৱৰ্ক আৰ্কিটেকচাৰ আৰু অপশ্যন 4ত আছে 4ত আছে মানে সাইক্লিং নেটৱৰ্ক আৰ্কিটেকচাৰ ইয়াৰ শুদ্ধ উত্তৰটো বন্ধুসকল অপশ্যন 1 সাইক্লিং নিউৰেল নেটৱৰ্ক আৰ্কিটেকচাৰ হয় সাইক্লিং নিউৰল নেটৱৰ্ক আৰ্কিটেকচাৰ কি কৰিছিল ইয়াক ডিজাইন কৰা হৈছে মানৱ মগজুৰ দৰে কাম কৰাকৈ হয় আমি ইয়াৰ বিষয়ে আহোঁ इसमें 10 लाख प्रोसेसर कोर है माने यात 10 लाख प्रोसेसर कोर আছে ये प्रति सेकंड में 200 मिलियन से अधिक कार्यों को पूरा कर सकते हैं बाप रे बाप
প্ৰতি ছেকেণ্ডত 200 মিলিয়নৰ অধিক কাৰ্য সম্পাদন কৰে ইছে ইউনাইটেড কিংডম মে मैनचेस्टर विश्वविद्यालय में डिजाइन और बनाया गया है ইয়াত কোন এই কম্পিউটাৰটো ক'ত বনোৱা হৈছে আৰু ডিজাইন কৰা হৈছে ইউনাইটেড কিংডমৰ মেনচেষ্টাৰ বিশ্ববিদ্যালয়ত ইয়াত কি ডিজাইন আৰু বনোৱা হৈছে আমি আহিছো পৰৱৰ্তী কোৱেশ্চনটো লৈ আজিৰ পৰৱৰ্তী কোৱেশ্চনটো লৈ কি আছে নিম্নলিখিত में से किस अंतर्राष्ट्रीय मीडिया हाउस ने बियॉन्ड फेक न्यूज रिपोर्ट नाम का एक अंतर्राष्ट्रीय स्तर का प्रोजेक्ट लॉन्च किया है आजिकाली যথেষ্ট फेक न्यूज सोशल मीडियात হওক বা ইলেক্ট্ৰিক মিডিয়াত যথেষ্ট ধৰণে বাঢ়ি গৈছে আৰু যিটো সমাজৰ কাৰণে অতি ভয়াবহ আমাৰ সমাজৰ কাৰণে বা আমাৰ সকলোৰে কাৰণে যথেষ্ট ভয়াবহভাৱে বৃদ্ধি হৈছে এটা কি যে বিভিন্ন ধৰণৰ মিছা খবৰ ফুল বাতৰিকে আমি সঁচা বুলি ধৰি লওঁ বা আমাক সঁচা বুলি ভবোৱা হয় গতিকে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় কোনটো মিডিয়া হাউছে এক আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰজেক্ট লঞ্চ কৰিছে ইয়াৰ বিৰুদ্ধে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে জানেনে অপশ্যন এত আছে CNN BBC ABC আৰু আল জাজিৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি BBC হয় আমি BBCৰ বিষয়ে অলপ কিছু কথা জানো আহক BBC স্থাপন কেতিয়া হৈছিল 18 অক্টোবৰ 1922 চনত বাপৰে বাপ বহুত দিন আগতে নহয় জানো BBC স্থাপন মানে আন্তঃৰাষ্ট্ৰীয় যিটো মিডিয়া হাউচ BBC কেতিয়া স্থাপন হৈছিল 18 অক্টোবৰ 1922 চনত হয় ইয়াৰ মুখ্যালয় ক'ত আছে লণ্ডন ইউনাইটেড কিংডম হয় ইউনাইটেড কিংডমৰ লণ্ডনত আছে মানে ইউনাইটেড কিংডমত কোন আছে আইল্যান্ড আছে মোৰ যদি শুদ্ধকৈ কৈছো স্কটল্যান্ড আছে ইংল্যান্ড আছে তেওঁলোক গোটেইখন মিলি কি ইউনাইটেড কিংডম হয় মুখ্যালয় ক'ত আছে ইউনাইটেড লণ্ডনত আছে ইউনাইটেড কিংডমৰ হয় সংস্থাপক কোন জন ৰিড মানে কোনে গুৰি ধৰিছিল জন ৰিথে আৰু এক বেৰন ৰিড এইটো কি বা ক'লে মই ধৰিব পৰা নাই আপোনালোকে যদি জানে তলত কমেন্ট কৰি জনাওক হয় আজি আহিছো পৰৱৰ্তী কোৱেশ্চনটো লৈ মানে প্ৰশ্নটো লৈ 6 से 11 नवंबर तक चीन के फुजू में आयोजित 2018 फुजू चीन ओपन बैडमिंटन टूर्नामेंट का पुरुष एकल खिताब किसने जीता है 6 পৰা 11 নৱেম্বৰ 2018 লৈকে চীনৰ ফুজুত আয়োজন কৰা চীন ওপেন বেডমিন্টন টুৰ্নামেন্টৰ পুৰুষত কোনে জিকিছে অপশ্যন এ আছে কেন্টো মোমোটা অপশ্যন বি আছে সু টিয়েনচেন অপশ্যন সি আছে বহ জন্টিং আৰু অপশ্যন 4 আছে ট্ৰেন কিৱাং হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেন্টো মোমোটাই জিকিছে আমি চীনৰ বিষয়ে কিছু কথা জানো আহক চীনৰ বিষয়ে কি জানো চীনৰ ৰাজধানী কি বেইজিং আমি সকলোৱে জানো মুদ্ৰা কি ৰন মিন্দি হয় মই যদি শুদ্ধ কোৱেশ্চন কৈছো আৰু ৰাষ্ট্ৰপতি কি কোন शी जिनपिंग और আমি আহিছো পৰৱৰ্তী কোৱেশ্চনটো লৈ যে हाल ही में किस शहर में भारत का पहला जलमार्ग बंदरगाह आरंभ हुआ है हाल ही में অলপতে किस शहर में কোনখন চহৰত ভাৰতৰ প্ৰথমটো জলমাৰ্গ বন্দৰগাহ আৰম্ভ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন হৈছে ইয়াৰ যেহেতু মাল্টিপল চইচ কোৱেশ্চন গতিকে এই চাৰিটা অপশ্যন আছে সুৰত বাৰাণসী কেৰালা আৰু গোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাৰাণসী হয় বাৰাণসীত আৰম্ভ কৰা হৈছে বন্ধুসকল আজিৰ অন্তিমটো প্ৰশ্ন লৈছো মই আজিৰ অন্তিমটো প্ৰশ্নত কি আছে যে 12 नवंबर 2018 को असम में मुनीन बरकती साहित्यिक पुरस्कार 2018 के विजेता के रूप में किसको घोषणा की गई है 2018 কি কৰিছে 12 নৱেম্বৰ তাৰিখে অসম মুনীন বৰকটকী সাহিত্যিক বঁটা কাক প্ৰদান কৰা হৈছে চাৰিটা অপশ্যন আছে ডক্টৰ দেৱভূষণ বৰা ডক্টৰ নটৱাৰ সিং 3 নম্বৰ আছে ডক্টৰ থিওড্ৰে আলফ্ৰেড আৰু ডক্টৰ ৰমন ৰায় ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 1 ডক্টৰ দেৱভূষণ বৰাক দিয়া হৈছে মুনীন বৰকটকী বঁটা অসমৰ যিটো মুনীন বৰকটকী বঁটা 2018 কাক প্ৰদান কৰা হৈছে ডক্টৰ দেৱভূষণ বৰাক হয় বন্ধুসকল আজিলৈ ইমানেই যদি আপোনালোকৰ এই ভিডিঅটো কামত অহা বুলি ভাবিছে অলপ হলো কিবা কথা শিকিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোক কিবা দিহা পৰামৰ্শ যদি দিব খোজে তলত কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ আহিছো আজিলৈ